চেপাঝাৰ কৰোৱাত বনৰীয়া ম'হৰ উপদ্ৰৱ খেতি কৰিব পৰা নাই কৃষকে কুম্ভকৰ্ণ নিদ্ৰাত এতিয়া বন বিভাগ নিৰ্বিকাৰ জিলা প্ৰশাসন দৰং আৰু কামৰূপ জিলাৰ সীমামূৰীয়া কৰোৱাত বনৰীয়া ম'হৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে বনৰীয়া ম'হৰ বাবে খেতি পথাৰত নামিব পৰা নাই এতিয়া কৃষকসকল ইয়াৰ মাজতে যিসকলে খেতি আৰম্ভ কৰিছিল সেইখিনিও এফালৰ পৰা নষ্ট কৰি গৈছে বনৰীয়া ম'হজাকে ম'হৰ ভয়তে এতিয়া পথাৰত নামিব পৰা নাই হালোৱা ৰোৱনী অঞ্চলটোত কেইবা বছৰ ধৰি উপদ্ৰৱ চলাই থকা ম'হৰ জাকটো আন ঠাইলৈ স্থানান্তৰৰ বাবে বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পাছতো কাণসাৰ নাই বন বিভাগৰ তথা দৰং আৰু কামৰূপ জিলা প্ৰশাসনৰ ফলত চনবাগৰিত পৰিণত হোৱাৰ উপক্ৰম হৈছে দুখীয়া কৃষকসকলৰ সাৰুৱা পথাৰ সমস্যা মানে বিৰাট জটিল সমস্যা আমি ম'হত ধৰি কোনো কাৰণত ইয়াতে খেতি পথাৰ লগাব নোৱাৰি কঠীয়া আনি পেলাই ইয়াতে থ'ব নোৱাৰি কঠীয়া দেখা পালে মই দৌৰি আহে ৰোৱনী ভয়ত পলাব লগা হয় কঠীয়া আমি পথাৰৰ পৰা আকৌ সি ৰাস্তালৈকে কঠীয়া কৰাব লাগে এই একাঠু বোকা ভাঙি কিনে গতিকে আপোনালোকে দেখিছে এই বৃহৎ পথাৰখন দেখিছে এই মাইকা ম'হৰ পাল এইটো এটা দুটা তিনিটা শুই আছে তিনি জেগাত মই তাৰে কাষতে সেই ৰোৱা দেখিছে অলপ মানে মুগিনীয়া পৰি আছে তাতে মই ৰুই আছোঁ তিনিটা হাজিৰা মানুহ আনিছোঁ দিনত 350 কৰি টকা দিব লাগে এতিয়া তিনিটা ৰোৱনী মানুহ যদি আধা বিঘা মাটি ৰুব নোৱাৰে আমি চলিম কেনেকৈ এতিয়া প্ৰশাসনৰ মানুহ পৰহি দিনাখনে আহিছিলে পৰহি নহয় 14 দিনাখনে আহিছিলে আহি কিনে ৰাস্তাই মানে ঘূৰি গৈছে মই বোলে নাই তাৰ আগতে তাৰমানে মুইখিনি অকণমান সেই ইয়াতে ট্ৰেক্টৰ মাৰিছিলে ট্ৰেক্টৰখন মাৰাৰ অসুবিধাৰ কাৰণে মুইখিনি অকণমান ট্ৰেক্টৰেদি দৌৰাই কিনে এই তাতে ফিচাৰীটো পাৰত ৰাখিছিলে এতিয়া ফৰেষ্টৰ মানুহ আহিছে ৰাস্তাই দি সিহঁতে আৰু বুট জোতা পিন্ধি আহে ক'তে পথাৰত নামিব নামিলে দেখা পাব এতিয়ালৈ আক্ৰমণ কৰিছে খেদিছে আমাৰ মানে কৃষক সমাজকে এতিয়া আমি আহিলেও কিন্তু আমি লাঠিডাল যে লৈ আহোঁ লাঠিডালেদি আমি মহটো মাৰিব নোৱাৰোঁ খালি এটা ছেফটি হয়তো দুডাল বা তিনিডাল লাঠি একেলগে দেখিলে সিহঁত যিটো চোটত আহে অলপ থমকি ৰয় সিহঁতকতো আৰু আমি খেদিব পৰা আমাৰ কেপাচিটিটো নাই গতিকে লাঠিডালেদি আমি এটা ছেফটিৰ কাৰণে ৰাখোঁ এতিয়া চৰকাৰক আমি এইটোৱে জনাম যে মৈখিনি যদি তাড়াতাড়ি নিয়ে তেতিয়াহ'লে কুৰুৱা পথাৰখনত খেতি হ'ব আৰু যদি মৈখিনি নিনিয়ে তেতিয়াহ'লে দিছপুৰত আমাৰ কুৰুৱা গোটেই মানুহখিনিক নি পেলাই দিছপুৰত ভোজন দি পেলাই ৰাখক এই পথাৰলৈকে আহিছোঁ ম'হৰ কাৰণে তাৰমানে ৰুব পৰা নাই ৰাস্তা ৰখি আছোঁ মালিক আহিলেহে আমি ৰুব পাৰোঁ নাহিলে আমি ৰুব নোৱাৰোঁ মৈকেইটা যদি অকণমান শুই থাকে তেতিয়া আমি অকণমান ৰুই থাকোঁ তাৰপিছত আৰু মৈকেইটা উঠিলে আমি ৰাস্তাৰ ফালে আমি দৌৰ মাৰোঁ ৰুবই নোৱাৰোঁ এতিয়া ভয়কৈ ৰুই থাকোঁ মূৰটো দাঙি চাওঁ কঠীয়া মুঠা লৈ মৈটো উঠিছেনে নে ক'ৰবাত গৈছে চাই থাকোঁ চাই থাকি পেলাই সেনেকৈ আমি অলপ ৰুই পেলাই দিনে পোহৰে উঠি যাওঁ কি কৈছে কিমান দিন মানে হ'লে কিজানি এনেই এইবাৰে ধৰ এনেকুৱাকৈ দেখোন মৈকেইটা দেখোন দেখা পাইছোঁ এনেই দুটা ধৰ আছিল আগতে এতিয়া এইবাৰ একেবাৰে চাকেই দি আহি পেলাতে নামি আছে খেতি পথাৰ কৰিব নোৱাৰাকৈ এতিয়া হাজিৰা কৰে আকৌ আমিও এতিয়া হাজিৰা ধৰিছোঁ ৰোৱনীগিলাক এতিয়া পইচাগিলাকতো দিবাই লাগিব খেতি পালেও নাপালেও খেতি দিবাই লাগিব হাজিৰাটো দিব লাগিব আধিয়াৰ মাটি খেতি এতিয়া আমি এইবিলাক মুই খেতি কৰি আছোঁ কিমান মানে এতিয়া ৰুইছোঁ 4.5 বিঘা এতিয়া তাৰে সেইবিলাক ৰুবাৰ পৰা উঘেলিয়ে আছে আৰু মুহে উৎপাত মাৰি হয় সকলোৰে এনেকুৱাকৈ আছে মাটি সকলোৰে এনেকুৱাকৈ ৰুই পেলাই কি হেৰি কৰি আছে মুহিৰ কাৰণে ফৰেষ্টৰ মানুহ মানে অহা পৰহিয়ে দেখা পাইছোঁ তেতিয়া মুহিকেইটা অলপমান দূৰত দিগি আছিল ফৰেষ্টৰ মানুহে অলপমান ৰাস্তাতে থাকি ক'বালৈকে আমি দূৰত আছোঁ যাবালৈকে আমি তাৰমানে হেৰি পোৱা নাই এই ৰাস্তাৰ পৰা চাৰিফালে গৈছে আৰু ইফালে নামাই নাই ফৰেষ্টৰ মানুহ এতিয়া আমি পথাৰত খেতিখিনি ভালকৈ লগাব পৰা নাই লগোৱাখিনিও তছনছ কৰি দিছে তাৰপিছতে যিখিনি লগাইছোঁ সেইখিনিত আহি পেলাই কি পানী দিয়াৰো আমাৰ এতিয়া ব্যৱস্থা নাই কাৰণ মটৰ আনো হুণ্ডা আনো আনি পেলাই পানীখিনি লগাব পৰা আমাৰ হেৰি নাই ম'হত ধৰি আমি দিনটো বহি পেলাই মথাউৰিৰ কাষত বহি যাওঁ বহি পেলাই সময় হ'লে গুচি যাব লগা হৈ যায় তাৰপিছত ৰাতি আহি পেলাই সিহঁতে খাই তাত দুপৰীয়া সিহঁতে বঢ়িয়াকৈ শুই থাকিব তাৰপিছতে সিহঁতে ইটো সিটো অলপ কৰি আহি পেলাই গোটেই আহি আকৌ খেতি পথাৰখিনি নষ্ট কৰি যায় এতিয়া ফৰেষ্টৰ মানুহ এতিয়া আমি পৰহি দিনাখন অহা বুলি গম পাইছোঁ কিন্তু আহি পেলাই গাড়ী দি আহিছে গাড়ী দি গুচি গৈছে এতিয়া কি কৰে কি নকৰে এতিয়া অফিচৰ কথা সিহঁতে জানে মইতো আমিতো এতিয়া গম পাইছোঁ যে 26জন এই 26টা মহ ইয়াত আমি দেখা পাওঁ আৰু ইয়াতে আৰু বহুখিনি মহ আছে বোলে উত্তৰত থাকে এতিয়া উঠালকৈ আমিতো সেইটো যিহেতু এটা আমি ফিল্ডত দেখা নাই সেনেকৈ গম নাপাওঁ আৰু কিছুমান মানুহৰ মতে এতিয়া ফৰেষ্টৰ 2-4 মতে যদি
কয় যে কিছুমান ঘৰচীয়া ম'হ সোমাই আছে বুলি গতিকে আমি এই আপোনালোকৰ চেনেলৰ জৰিয়তে এটা কথা অৱগত কৰোঁ যদি কিবা কাৰণত ঘৰচীয়া ম'হ ইয়াতে আছে তেতিয়াহ'লে চৰকাৰে সেইখিনি সামৰি পেলাই কি ভাল সুব্যৱস্থা এটা কৰিলে ভাল পাওঁ আৰু যদি ঘৰচীয়া হওক বা বনৰীয়া হওক আমি এতিয়া যিহেতু বনত দেখা পাইছোঁ আমাৰ নিশ্চয় কৈছে আমি বনৰীয়াই বুলি ভাবিছোঁ কাৰণ কোনো গৃহস্থটো আমাক কোৱা নাই যে আমাৰ এইকেইটা আমাৰ বুলি গতিকে আমি দেখাত বনৰীয়া হৈছোঁ যদি কিবা কাৰণত কাৰোবাৰ ব্যক্তিগত মূল্য আছে তেতিয়াহ'লে চৰকাৰে সেইখিনি সামৰি ল'লে আমি ভাল পাওঁ সেই ব্যক্তিগত খেতি এতিয়া খেতি আমি এয়া ট্ৰেক্টৰ আহিলে অকণমান সময় ট্ৰেক্টৰ মাৰি থৈ যায় কিন্তু ৰুব পৰা নাযায় কাৰণ মহে আহি পেলাই অনিষ্ট কৰি থৈ যায় আৰু মহ আহি ইয়াতে শুই থকাৰ পিছতে মানুহৰ আহাৰ হেৰি নাই আমাৰতো আৰু সেনেকুৱা হাথিয়াৰ নাই যে মৈকেইটা খেদি নিব পাৰিম গতিকে চৰকাৰে সেইখিনি যাতে আঁতৰ কৰি আমাৰ খেতিয়ক মানুহখিনিক যাতে সহায় কৰে তাৰ কাৰণে চৰকাৰৰ ওচৰত অনুৰোধ চিপাঝাৰৰ পৰা ধ্ৰুৱজ্যোতি শৰ্মাৰ ৰিপৰ্ট IND365